वेलकम बैक टू माय चैनल गगुस किचन ब्लॉगले সকলোকে স্বাগতম জনাইছো। আজি মই বনাবলৈ লৈছো পচলা। মই আগতে পচলা ভিডিও আগতে দিছিলো, বাট ভাবিলো যে সবে পচলাটো খাই ভাল পায়, বেলেগ বেলেগ স্টাইল বনাব পাৰি। সো মই আজি বনাবলৈ লৈছো আকৌ এবাৰ পচলা মাংসৰ সৈতে। আপোনালোকে জানে পচলাৰ আয়ৰন কিমান থাকে, হেল্থৰ কাৰণে কিমান ভাল, কোলেষ্ট্ৰলৰ কাৰণেও ভাল। আৰু এটা কথা কৈ দিওঁ, যাৰ চুগাৰ আছে ন সিহঁতে পচলা খাব লাগে, হেল্থৰ কাৰণে বহুত ভাল। সো মই ৰিকমেণ্ড কৰিছোঁ আপোনালোকে খাব। তাত বহুত পৰিমাণে ফাইবাৰো থাকে, কিন্তু হেল্থৰ কাৰণে বহুত ভাল আৰু আমি খায়ো ভাল পাওঁ। পচলা মাংসৰ লগত বনাব পাৰি, মাছৰ লগত বনাব পাৰি, বহুত বেলেগকৈ বনাব পাৰি। বাট মই আজি মাংসৰ লগত বনাব। প্ৰথমতে মই এটুকুৰা পচলা লৈ এনেদৰে কাটি ল'লোঁ। তাৰ পাছত এনেদৰে মিহি কৰি ল'লোঁ হাতেৰে। আৰু মই লৈছোঁ পিঁয়াজ এটা, নহৰু কেইফুটমান, আদা এটুকুৰা, কেঁচা জলকীয়া লৈছোঁ আৰু তেজপাত 3 কিলো ল'লোঁ। আলু কাটি লৈছোঁ এনেদৰে। চিকেন লৈছোঁ এপোৱা। মই এতিয়া মেৰিনেট কৰি থলোঁ হালধি নিমখ দি মেলি। আলুখিনি এনেদৰে ফ্ৰাই কৰি ল'লোঁ ৰঙচুৱাকৈ প্ৰথমতে। তাৰপিছত সেই একেখিনি তেলতে মই মেৰিনেট কৰি থোৱা চিকেনখিনি ভালদৰে ফ্ৰাই কৰি ল'ম ৰঙচুৱাকৈ। আলু আৰু মাংসখিনি এতিয়া মই ফ্ৰাই কৰি লৈ উলিয়াই থৈ দিছোঁ। কেৰাহী গৰম কৰি তেল অলপ দি লৈছোঁ। তেলখিনি গৰম হৈ লোৱাত পিঁয়াজ দিলোঁ। ভালদৰে গোল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰি ল'ম। তাৰপিছত আদা নহৰু পেষ্টখিনি দি দিলোঁ। এইখিনি ভালদৰে মিক্স কৰি ল'লোঁ। তেজপাত দিব থাকি গৈছিলে, মই এতিয়া দি দিলোঁ। আপোনালোকে তেলতে দি ল'ব। হালধি পাউডাৰ দিছোঁ 1 চামুচ। ধনিয়া পাউডাৰ দিছোঁ 1 চামুচ। তাৰপিছত জিৰা পাউডাৰ দি ল'লোঁ 1 চামুচ। জালুকৰ গুড়ি দিছোঁ 1/2 চামুচ। বিলাহী এটা সৰুকৈ কাটি দি দিলোঁ। এতিয়া মই এইখিনি ফ্ৰাই কৰি লৈছোঁ। গৰম পানী অলপ দি লৈছোঁ যাতে বিলাহীখিনি ভালদৰে সিজি যায়। বিলাহীখিনি গলি যোৱালৈকে ফ্ৰাই কৰি ল'ব। ঢাকি দিছোঁ যাতে বিলাহীখিনি ভালদৰে সিজি যায়। এতিয়া মই ইয়াত কাটি থোৱা পচলাখিনি দি দিছোঁ। এইখিনি ভালদৰে মিক্স কৰি লৈ ৰেড চিলি পাউডাৰ দিলোঁ 1 চামুচ। জুইটো মিডিয়াম ফ্লেমত থৈ ঢাকন মাৰি সিজাই লৈছোঁ।
এতিয়া মই ফ্ৰাই কৰি থোৱা আলু আৰু চিকেনখিনি এড কৰি দিছোঁ ইয়াতে। ভালদৰে মিক্স কৰি লৈ আকৌ ফ্ৰাই কৰি ল'ম অলপ টাইম। এয়া মোৰ পচলা ৰেডি হ'ল, ভালদৰে সিজি গ'ল, দেখি পাইছে চাগে ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। যদি আপোনালোকক এই ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল এণ্ড প্ৰেছ দ্য বেল আইকন ফৰ নিউ আপডেটছ। বাই বাই।